তো কি খবৰ বন্ধুসকল, সকলোৰে ভালেই চাগে। আৰু আজি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ চবকে। আৰু চবেই ঘৰে ঘৰে পতাকা উত্তোলন কৰিছেনে? আৰু আমি এতিয়া আজি খেলাবলৈ যাওঁ পতাকা উত্তোলন কৰিবলৈ। তো আপোনালোককো অকণমান দেখাওঁ কেনেকৈ কি কৰিব পাৰোঁ স্বাধীনতাৰ দিৱসটো পালন। তো বন্ধুসকল, আমি আহি গ'লোঁ আমাৰ ক্লাবলৈ। এই ৰূপম দা আছে নাই? ৰূপম দা কি কৰিছে? কালি গৈছিলে হেৰি কৰি আছে আমি গমেই নাপাওঁ আহিছে। গ'ল লাগিব হৈ গ'ল কি কৈছা? আমি আহি পোৱালে পতাকা এইফালে উৰাই শেষেই হ'ল। আমাৰ অহা বহুত মানে শেষে নি কাৰ্য হৈছে শেষ। আমি মানে দেৰিকৈ আহি বেয়া পাওঁ। এই বল ভাই পালোঁ আমি ইমান দেৰিকৈ আহিছোঁ। তো এইফালে চাওক কি ধুনীয়াকৈ বেলুন আঁৰি দিছে, এনেকৈ ধুনীয়াকৈ ৰাউণ্ডকৈ বনাই দিছে। আৰু ইয়াত এবাৰ প্ৰথমবাৰ পতাকা উত্তোলন কৰা হৈছে এই ক্লাবঘৰটোত। তো মাইহাং তো বন্ধুসকল, আমি 15 আগষ্ট বুলি সৰুকৈ এটা খানা খাম ইয়াতে, যিহেতু 15 আগষ্ট আজি। আৰু এইফালে বস্তু আহি গ'ল, ৰেডি হৈ গ'ল। তো আৰু এইফালে ধুনীয়াকৈ আমাৰ স্ক্ৰীণ এখন তৰি দিয়া হৈছে, কিন্তু হ'লেও বহুত ৰ'দ। কিন্তু ইয়াতে বনাব লাগিব, উপায় নাই, বেলেগকৈ জেগা নাই মানে ছাঁত। আৰু আমাৰ এইফালে পূৰা বস্তু ধুই মেলি ক্লিয়াৰ হৈ গ'ল এতিয়া। তো চাই থাকক শেষলৈকে। তো আমাৰ এইফালে ফাইনেলি জুই জ্বলোৱা হৈ গ'ল। এইফালে সেই গাহৰি মাংস ৰেডি হৈ আছে। আৰু এইফালে চব কিমান ৰ'দ দিছে, বাপৰে ৰ'দ বেলুন এটাও নাই, চব শেষ। ৰ'দ মানে কম বহুত ৰ'দ দিছে। কিন্তু ছাঁ বোলা জেগাডোখৰ লাগিছিলে, উপায় নাই, ছাঁ নাই। এইফালে চব গোটেই ৰ'দ হৈ আছে, উপায় নাই আৰু। ৰ'দতে আমি আছোঁ এতিয়া, ৰ'দতে বনাই মেলি খাব লাগিব। বেছি দেৰি নালাগে, ওপৰ ফালৰ পৰা গৰম হৈ আছে, পটককৈ সিজিব। আৰু এইফালে গাহৰি মাংস বনি আছে পূৰা, গাহৰি বনি হ'বই আৰু, বেছি সময় নাই, মানে বেছি দেৰি নালাগে, খানা আমাৰ হৈয়ে যাব আৰু। আপোনালোকে চাই থাকক আৰু, খাবতো নোৱাৰে আপোনালোকে, উপায় নাই। আৰু আমাৰ ইতিমধ্যে খানা হৈ তো আমাৰ ফাইনেলি খানা হৈ গ'ল, পূৰা ৰাইজে খাই আছে। কিটো খা ভাতত কোন বোলে ভাত লাগিব নেকি? মানে আমি ভাতটো অলপ কমকৈ খাওঁ, তো বন্ধুসকল, ভিডিঅ'টো দেখি আছিলে। আৰু আমাৰ এইফালে অলপ আলোচনা হ'ব ইয়াত, কিবা কথা বতৰা। আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিলে লাইক এটা কৰি দিব।
আৰু বাই বাই, জয় আই। জাকত জিলিকা মোৰেই দেশ জগতত পাবলৈ না